হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? নিশ্চয় আশা কৰোঁ ভালে আছে। আমাৰো ইমানো ভাল নহয়। বেটা বেটি দুইটাৰে গা বেয়া। চ' আজি জন্মাষ্টমী হয়। ভিডিঅ' বহুত দিন দিয়া নাই, ভাবিলোঁ আজি ব্লগ এটাকে বনাওঁ। শুভ জন্মাষ্টমী সকলোলৈ। জন্মাষ্টমী আজি সকলোবোৰ ঘৰতে আছে। দাদাহঁত আমাৰ আজি সকলো ঘৰতে আছে। পূৰা হুলস্থুল হৈ আছে, কাৰেণ্টটো নাছিলে। চ' ইমান গৰম, কিনো ব্লগ দিম আৰু। চ' সেইবাবে দিয়া নাছিলোঁ। মোৰ তৰফৰ পৰা সকলোলৈ জন্মাষ্টমী শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ ইউটিউব ফেমিলিলৈ সকলোলৈ পাতিছে নিশ্চয় আপোনালোক সকলোৰে। আমাৰো পাতিছে নামঘৰত। চ' ঘৰতো অকণমান নিয়ম কৰিছে। যিহেতু আমাৰ ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী দুইটাৰে বসন্ত দেখা দিছে। কিনো আৰু ভাল হ'ব ন? ল'ৰা ছোৱালী ভাল হ'লেহে আমাৰ ভাল হ'ব। চ' দেখা থাকিম ভিডিঅ'টো জন্মাষ্টমী কেনেকৈ মানে নিয়ম কৰোঁ। চ' নামঘৰলৈ যোৱা নহ'ব চাগে, যিহেতু নামঘৰ বহুত দূৰ আৰু মাইনাক লৈ যিহেতু সম্ভৱ নহয়। চ' যাব নোৱাৰিম। সেইবাবে ঘৰতে যিকণ নিয়ম কৰিম সেইকণ আপোনালোকক দেখাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদিহে ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া বেটি খেলি আছিলে, ইমান ক্ষীণাই গ'লে এইকেইদিনতে, গা বেয়া হ'ল। চ' খোৱা বোৱা একো নাই আৰু একদম আমনি। এতিয়া ভাল হৈছে, কালিৰ পৰা অলপ ভাল পাইছে আৰু। এই ভিডিঅ' ওলাইছে, ভিডিঅ' ওলাইছে। চিঞৰিছে ইমান ক্ষীণালে ছোৱালীজনী। আজি যিহেতু জন্মাষ্টমী, আজি ভাদ মাহৰ প্ৰথমটো দিন। সকলোৰে বাবে ভাদ মাহটো সদায় ভালেই হয় ন? ভাদ মাহটো এটা পবিত্ৰ মাহ বুলি ক'ব লাগিব। যিহেতু আজিৰ দিনটোৰ পৰা গোটেই সমগ্ৰ ভাৰতবৰ্ষতে নেগেৰা নাম হৰিনামেৰে মুখৰিত হৈ থাকে। চ' আমাৰ ইয়াতো দেউতাহঁত গ'ল নামঘৰলৈ, মা এতিয়া যাব ওলাই আছে। এতিয়া ৰাতিলৈ নাম হ'ব আৰু। যিহেতু ৰাতি কৃষ্ণ জন্ম হয়। কিছুমানৰ দিনতো পাতে, ৰাতি পাতে কিছুমানে। আমাৰ নামঘৰত মানে দিনত নাই পতা, ৰাতি পাতিছে। আৰু আমাৰ ঘৰতো নিয়ম অকণ কৰিম। চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে। চ' পবিত্ৰ ভাদ মাহৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা পুনৰবাৰ। এয়া আমাৰ মা ওলাইছে নামঘৰলৈ ধুনীয়াকৈ সাজি কাচি। কি কৰিব আজি এতিয়া? মিঠৈ বনাব যাম। মা মিঠৈ বনাবলৈ যায়। দেউতা গ'ল, মা গৈছে। মা ওলাইছে আৰু যাবলৈ। এবাৰ হিয়া উঠিব। ইতিমধ্যে আমাৰ ঘৰত কৃষ্ণ জন্ম হৈ গ'ল। সন্ধিয়া নোহোৱা আগতেই হ'ল ন? একদম পূৰা ডিজে চিজে লগাই আছে সৰু নবৌৱে। আৰু এইফালে সৰুৱে পকাখিনি মুচি আছে। চ' ইয়াতে নিয়মটো কৰিব লাগিব আৰু ল'ৰা ছোৱালীখিনি মাতি। ইয়াতে আৰু নিয়মকণ কৰিম আৰু। এইগৰাকী কথাটো কৈ দিছোঁ চাঞ্চতে, পকা মুচি ভাল পায় তেওঁ দেই, কেঁচা নুমুচে। এনেকুৱা মানুহ মানে। তাৰপৰা এয়া আৰু লাহে লাহে কাম কৰি আছোঁ। ডাঙৰকৈ পতা নহয়, যিহেতু নামঘৰত পাতিছে। চ' আমি ঘৰতে ল'ৰা ছোৱালীকেইটা নিয়ম অকণ কৰিম আৰু খুৱাই পেলাই মাহ প্ৰসাদ এমুঠি দিম আৰু। মনটো ভাল লাগিব ন? আপোনালোকৰ কাৰ ঘৰত পাতিছে জনাবচোন। আমাৰ ঘৰতো নিয়মটো কৰিছোঁ আৰু। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইফালে মই তামোল চুবাই আছোঁ। কাম বনিতা কৰি আজৰি হৈ লওঁ, আপোনালোকক দেখাই দিম। ভিডিঅ'টো চাই থাকিব দেই। এইফালে আকৌ আমাৰ গুণগুণে কি আৰ্ট কৰি আছে। কি আৰ্ট কৰিছা? ময়ূৰ চৰাই। ধুনীয়া লাগিছে দেই। এইয়া চাওঁ, মই দেখাই দিওঁ চাওঁ ধুনীয়াকৈ। ধুনীয়া লাগিছে দেই। কি কৰিব এয়া? প্ৰজেক্ট নে কি এইটো? প্ৰজেক্ট নে কি? প্ৰজেক্ট বনাইছে স্কুলৰ কাৰণে? কাম বন কৰি আজৰি হ'লোঁ। এতিয়া বেটীক লৈ আছোঁ। আৰু আমাৰ বেটী আজিৰ দিনটোতে জন্ম হৈছিলে। আজিৰ দিনটোত মানে এইবাৰ ডেটটো চেঞ্জ হৈ গ'ল বাৰু। যোৱাবাৰ 14 তাৰিখ আছিলে। 14 তাৰিখ ৰাতিলৈ তাই জন্ম হৈছে আৰু পিছনিশালে। চ' আজিৰ তাৰিখটো নিমিলিলে বাৰু। আজিৰ দিনটোতে কৃষ্ণ জন্ম হৈছিলে আৰু কংসৰ ভয়ত বসুদেৱে মোমায়েকৰ ঘৰত ৰাখিছিলে। কৈ দিয়া, ৰাখি থৈছিলে মোমায়েকৰ ভয়ত কংসৰ ন? চ' চাই থাকিব। কৃষ্ণ কৈ দিয়া, কৃষ্ণ।
আহিলে নাৰদ মুনিও চাৰি মুখে ব্ৰহ্মাই পঢ়ে বেদ হৰ আহে বৃষভতে সতী আহে পুষ্পৰথে বসুমতী কৰে নাভিষেদ বসুমতী কৰে নাভিষেদ নামাথম হেন দেখি দুখুদা কৃষ্ণ তনু বোলয় আনন্দে ৰহিলা হাসি কুতমুখ চাই দৌৰিবাৰ দেখিয়া পুস্তক বৰ নাৰী বুকুত কাবতী ধৰি লন্ত চুম পাৰি মাধৱৰ শিশুলীলা শুনা সৰ্বলোক অবুলা হৰি হৰি যত পাতক চাৰুক মাধৱৰ শিশুলীলা শুনা সৰ্বলোক বোলা হৰি হৰি যত পাতক চাৰুক যতেক ধেনু গোপ গোপী যাক যশোদা দৈতে দেখে আপোনাক পৰম সংতাপ পাইলন্তয়া দেখিয়া বুলন্ত মাতি কিবা ভম ভৈল মুখ পায়া দেখিলো স্বপ্ন কিবা দেৱ মায়া কিবা জানে মায়া মূৰত নয় কৰিবে নোৱাৰো একো নিশ্চয় নহিকন্ত মূৰ পুত মানুষ হেন্তে বিষ্ণু আদি পুৰুষ এই বুলি চিত্ত দহায়া সতী কৰজোৰে কৰে কৃষ্ণ কস্তুতি যিটো ব্ৰহ্মনুহে তৰ্ক গোচৰ নপাই যখনে মনে ওচৰ কৃষ্ণ কৈ দিয়া কৃষ্ণ কৈ দিয়া কৃষ্ণ কৈ দিয়া কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ ল'ৰা ছোৱালী অহা নাই আহিব আৰু আমি বহি আছোঁ দাদাই এয়া পুথি পঢ়ি আছে এয়া আৰু আমাৰ মাহ প্ৰসাদ বিতৰণ হৈ গ'ল আৰু এয়া ৰাইজসকল আৰু এইটো আমাৰ কৃষ্ণ পোৱালিটো হয় নাই কি চাইছে দেই অ' আমাৰ মায়াজনী কোনজনী এইজনী অ' মাহ ভাত খাই আছোঁ ছোৱালীজনী মাহ ভাত নায়েই এইফালে দিয়া মোক দিয়া এটা মোক দিয়া হ'ব নামটো যোগ এয়া আৰু আমাৰ মাহ প্ৰসাদ বিতৰণ হৈ গ'ল আৰু এয়া ৰাইজসকল আৰু এইটো আমাৰ কৃষ্ণ পোৱালিটো হয় নাই কি চাইছে দেই অ' আমাৰ মায়াজনী কোনজনী এইজনী অ' মাহ ভাত খাই আছোঁ ছোৱালীজনী মাহ ভাত নায়েই এইফালে দিয়া মোক দিয়া এটা মোক দিয়া হ'ব নামটো যোগ বুলি ক'লে আমাৰ গোপিনী আহিছে গোপিনী পুতৰা সেই ভিডিঅ' কৰি চাই ইতিমধ্যে ফ্ৰেণ্ড আমাৰ কৰ্মভাগ হৈ গৈছে আৰু এই বেটীয়ে পূৰা একদম গোঁসাই ঘৰৰ ভিতৰলৈ সোমাবলৈ তাই ইমান ভাল পায় এয়া সোমাবলৈ গৈ আছে পূৰা এছ টিকলি ওলোৱাই নাই অকণ পৰুৱা আছে নাযায় আহা
অঁ পৰুৱা আছে কামুৰিব পৰুৱা কামুৰিব আহা ইয়ে পাপা আহিছে যা পাপা যা পাপা যা উঠা পাপা যা ঠিক যাবা নেকি নামঘৰ যাবা নেকি মোৰ লগত শুব এতিয়া নামঘৰলৈ যাব আজি আৰু ভাত পানী নাই আৰু ন এয়া একদম বৈঠক বহি আছোঁ আৰু ধুনীয়াকৈ সেয়া এতিয়া বহি আছোঁ চব ভিডিঅ' ইমানেই কৰিলোঁ আজিলৈ বাই বাই আকৌ লগ পাম আকৌ চাগে কেতিয়াকৈ লগ পাম ঠিক নাই সেই দিনটোলৈ বাই বাই ভিডিঅ'টো কেনে লাগিলে ক'ব অঁ আমাৰ গুণগুণে শেষত কৈছে এয়া এই বেটীয়ে ছোৱালী দেউতাকৰ লগত খেলি আছে বাই বাই পঢ়ে হৰ আহে বৃষভতে সতী আহে পুষ্পৰথে বসুমতী কৰে নাভিষেক বসুমতী কৰে